এতিয়া এক্সিডেণ্ট ৰিপৰ্টবিলাক চাই পেলাই বেগত কেতিয়া নিব ক'ব লাগে তেওঁলোকে কি ৰিপৰ্ট কৰাইছে এই কৰাইছে এইখিনি মানে ব্লাড টেষ্ট গোটেইখিনি কৰাইছে খোৱা হৈছে ৰুটিন চেকআপ লাগে গোটেই বডি সন্ধিয়ালৈকে আহিব এতিয়া আৰু ডক্টৰে ক'ব আজি কি কৰে নেক্সট আই চি ইউতে আছে 10 তাৰিখে লণ্ডনলৈ যাব অঁ শ্বুটিং আছে আমি 1 তাৰিখে এইটো কনফাৰ্ম আছে চাওঁ বাকীটো গম নাপাওঁ ক'ৰবাত কিবা আঘাত পাইছে নেকি নাই বহুতে ৰিপৰ্ট কৰিব আজি যাব দিব আজি যাব নেকি জুবিন দাৰ অনুৰাগী মানে চিন্তিত কৰিছে নাই নাই চিন্তা কৰি একো নাই কথা বলে পাতি পাঞ্জাবী কি কি পৰীক্ষা কৰি কি ধৰণে ট্ৰিটমেণ্ট কৰিব এতিয়া অক্সিজেন দি থকা হৈছে নি অক্সিজেন দিবলগীয়া অৱস্থা নাই এনেকুৱা নাই তেওঁ মাতিলেও ৰেচপণ্ড কৰিব পৰা হৈ আছে গতিকে মই এতিয়া তেওঁলোকৰ ওচৰলৈকে গৈয়ে পোৱা নাই গৈ চাই ল'ম চাই লৈ এতিয়ালৈকে আপোনালোকে জনাত কি পৰীক্ষা কৰা হৈছিলে এইখিনি ECG CCG কৰা হ'ল ব্লাড প্ৰেছাৰ চোৱা হ'ল ব্লাডৰ টেষ্টখিনি এতিয়া নৰ্মেল টেষ্টিং কৰা হৈছে ৰিপৰ্ট আফটাৰ 2 আৱাৰ্ছ আমি গোটেইখিনি ৰিপৰ্ট পাই যাম আৰু গোটেইখিনি এতিয়া কনজাৰ্ভেটিভ ট্ৰিটমেণ্ট হিচাপে যিখিনি ট্ৰিটমেণ্ট আৰম্ভ কৰিব লাগে সেইখিনি ট্ৰিটমেণ্ট কৰা আমাৰ গোটেই ছুপাৰ স্পেচিয়েলিটি টিমটোৱে ভালকৈ চাইছে তেওঁ নিৰীক্ষণ কৰিছে চাই লৈ গোটেই লাইন অফ ট্ৰিটমেণ্ট আৰম্ভ কৰিব পূৰ্বেও যিহেতুকে তেওঁৰ দুবাৰ এনেধৰণৰ এটা ঘটনা হৈছিলে তেওঁৰ ক্ষেত্ৰৰ লগত গতিকে সেই আগৰ ৰিপৰ্টবিলাকৰ লগত আপোনালোকে নাই এতিয়াই মই একো ক'ব পৰা হোৱা নাই মই তেওঁৰ ওচৰলৈকে গৈ গোটেই পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতে ডিটেইলছটো ক'ব পাৰিম 2 দিন থাকিবলগীয়া হ'ব পাৰে